মই তাৰমানে যোৱা 1 এপ্ৰিলত 2024 আমাৰ ৰাকেশ ব্ৰহ্ম ইএমএ মোক তাৰমানে UPPLত যোগদান কৰিব বুলি অপপ্ৰচাৰ কৰিছে। লগতে হিতেশ বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ছাৰ বিৰুদ্ধে আৰু আমাৰ 1 নম্বৰ কোকৰাঝাৰ সমষ্টিৰ এতিয়া প্ৰাৰ্থী কাম্পা বৰগোহাঞিৰ বিৰুদ্ধে বিভিন্ন বেয়া মন্তব্য কৰিছিল। 2024 মই মছলপুৰ থানাত এটা FIR দিছিলোঁ আৰু আজি এই আমাৰ মহামান্য আদালতত এটা সুবিচাৰ পাম বুলি, যিহেতু মই ৰাজনীতিক কেৰিয়াৰটো তেখেতে নষ্ট কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচিলে, তাৰ বাবে উচিত বিচাৰ বিচাৰি মই ইয়াত আবেদন কৰিছোঁ মহামান্য আদালতত। নাই, এইটো মিছা কথা, এই অপপ্ৰচাৰ, এইটো অপপ্ৰচাৰ কৰাৰ কাৰণেতো মই FIR দিলোঁ আৰু কোৰ্টত আহিলোঁ। তেখেতসকলৰ কাম কৰিবলৈ একো নাই, এনে যা তা বকাৰ এইবিলাক ষড়যন্ত্ৰ। আৰু আজি দেখিছোঁ তেখেতসকলে কাম কৰিব পৰা নাই। প্ৰমোদ বড়োতো ক'বলৈ লাজ লাগে, ইস্তিফা দিব লাগে। একচুৱেলি প্ৰমোদ বড়ো ডাঙৰে একো কাম কৰা নাই, কৰিব পৰা নাই। আমাৰ মছলপুৰ হেডকোৱাৰ্টাৰ ইয়াত কি নতুন আঁচনি কিবা আহিলে নাকি, LP স্কুল হ'ল নাকি, কলেজ হ'ল নাকি, স্কুল হ'ল নাকি, ইউনিভাৰ্চিটি হ'ল নাকি, একো হোৱা নাই, একো কৰিব পৰা নাই। এই আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মুখপাত্ৰৰ দৰে, স্পীকাৰৰ দৰে ৰাখি পেলাই যা তা বকিব ধৰিছে আৰু মছলপুৰৰ উন্নয়ন একো হোৱা নাই, কৰিব পৰা নাই। এই যা তা বকাই কাম। এতিয়া সিদ্ধান্ত বিচাৰ হ'ব, সুবিচাৰ কৰিব তেখেতসকলে। আৰু মোৰ আশাবাদী এটা মহামান্য আদালতৰ পৰা সুবিচাৰ পাম বুলি। তেখেতে যিহেতু মোক ৰাজনীতিক কেৰিয়াৰটো নষ্ট কৰাৰ কাৰণে যিখিনি মানে অপপ্ৰচাৰ চলালে, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ বিৰুদ্ধে, কাম্পা বৰগোহাঞিৰ বিৰুদ্ধে যিখিনি কথা ক'লে, ইয়াৰ আমি সুবিচাৰ পাম বুলি আশাবাদী। এইটোতো ভালেই হ'ব, কিয় বেয়া হ'ব। এতিয়া UPPLৰ মুখত কোনোবা কৈছে নাকি কিবা জিকিব বুলি কৈছে নাকি, সিহঁতেতো কোৱা নাই। আমি আশাবাদী, খুব আশাবাদী আমি, আৰু জিকাটো আমি খাটাং আশাবাদী। দুয়োটা সমষ্টি কোকৰাঝাৰ আৰু দৰং ওদালগুৰি, আমি দুয়োটা সমষ্টিতে জিকিম বুলি আশাবাদী। যেহেতু ৰাকেশ ব্ৰহ্মই আপোনাৰ প্ৰতি অভিযোগ আনিছে, অহাবাৰ 2025 নিৰ্বাচন আহি আছে, এইবাৰ কি হ'ব? তেওঁ কি হ'ব এইটো সকলোৱে ৰাইজে জানে। UPPLৰ কি হ'ব নহ'ব, প্ৰমোদ বড়ো কি প্ৰতিশ্ৰুতি দিছিল, বড়ো ৰাইজৰ কাৰণে শান্তি আহিলে, শান্তি চুক্তি হ'ল, কিন্তু আমি দেখা পালোঁ শান্তি চুক্তি একো হোৱা নাই। আমাৰ NDB সকলৰ একো শান্তি অহা নাই, জেলত আছে, জেল খাবলগীয়া হৈছে আৰু ফাঁচি অৰ্ডাৰ হৈ আছে। আমাৰ বহুতো প্ৰতিশ্ৰুতি দিছিল, আমাৰ অসমত বড়ো মাধ্যমত স্কুল বহুত প্ৰভিঞ্চিয়েলাইজ হ'ব, চৰকাৰী হ'ব, স্কুল কলেজ হ'ব, ইউনিভাৰ্চিটি হ'ব। আমাৰ বাক্সা, যিহেতু বাক্সাত হেডকোৱাৰ্টাৰ মছলপুৰ, আমাৰ প্ৰমোদ বড়ো বাক্সাৰ মানুহ, আমাৰ কাতিৰাম বড়ো স্পীকাৰ আমাৰ বাক্সা মছলপুৰৰ মানুহ, আমাৰ UG ব্ৰহ্ম মিনিষ্টাৰ আমাৰ মছলপুৰৰ চাপাগুৰিৰ, আমাৰ মন্ত্ৰী দুটা EM আছে, MLA আছে। তথাপিও আপোনালোকে ইয়াতো আপোনালোকে সকলোৱে জানে ইয়াত কি উন্নয়ন হ'ল আৰু কেতিয়া হ'ব, ছুইজাৰলেণ্ডটো কেতিয়া হ'ব। আৰু আমাৰ মছলপুৰত এটা কালচাৰেল কমপ্লেক্স আছিল, প্ৰমোদ বড়োৱে কৈছে মানে 3 মাহৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গেষ্ট হাউচ হ'ব বুলি। আজি কেইবছৰ হ'ল? 3 মাহতো কিমান দিন হ'ল, 3 বছৰটো আৰু অতিবাহিত পাৰ কৰিলে। এতিয়া কি হ'ল মছলপুৰত?